নমস্কাৰ আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আজি মই এটা বিশেষ জেগাত আহিছো মানে মই একচুৱেলি এইকেইদিন শিৱসাগৰত আছো। ইয়াতে আমাৰ অসম আৰক্ষীৰ যি স্পৰ্টছ টিম আছে, স্পৰ্টছ টিমৰ ৰয়িং টিমটোৱে সেই শিৱসাগৰত এটা প্ৰেক্টিছ কৰি আছে। যিহেতু এটা গেম আছে, দিল্লীত নে ক'ৰবাত আছে বুলি কৈছে। মই একচুৱেলি ডিটেইল ভালকৈ গম পোৱা নাই, কিন্তু মই আপোনালোকক আজি চিনাকি কৰাম আমাৰ ৰয়িং টিমে শিৱসাগৰত কোন জেগাত কি কৰি আছে। আপোনালোকক সকলো আজি মই ডিটেইলছ দি আছো। ৰয়িং এছ'চিয়েশ্যন এইফালে এয়া দেখা পাইছে, পুৰা ডাঙৰ এটা পুখুৰী হয়। আৰু ইয়াতে আমাৰ অসম আৰক্ষীৰ যি ৰয়িং টিমে শিৱসাগৰ যোনটো চিভিলিয়ান শিৱসাগৰ ৰয়িং এছ'চিয়েশ্যনৰ আণ্ডাৰত আমাৰ অসম পুলিচে প্ৰেক্টিছ কৰি আছে। এয়া প্লেয়াৰবোৰ সকলো আহি আছে, এজন এজনকৈ এয়া গোটেই প্ৰেক্টিছত আহিছে। আৰু দেখা পাইছে আপোনালোকে একচুৱেলি টাইম হোৱা নাই প্ৰেক্টিছ চলিবৰ কাৰণে, কিন্তু মই অলপ আগতীয়াকৈ আহিছিলোঁ। এয়া সকলো আহি আছে এয়া। আৰু এওঁ হ'ল মোৰ লগৰ ল'ৰা, পুলিচতে কৰে। আৰু ইয়াতে একচুৱেলি নিজে কম্পিটিশ্যনত যাব, কিন্তু কোচ হিচাপে প্ৰেক্টিছ কৰাই আছে বুলি মই গম পাইছোঁ। গতিকে এয়া সকলোৱে আহি আছে। হাই, হেল্ল', গুড, অ'কে, লগ পাওঁ, কি খবৰ? গতিকে এয়া সকলোৱে দেখা পাইছে। মই আপোনালোকক দেখাম প্ৰেক্টিছ কেনেকৈ হয়, অলপ পিছতে এটা এটাকৈ দেখাই যাম। এটা সুন্দৰ পৰিৱেশত আপোনালোকে দেখা পাইছে। এয়া চাওঁ, সকলো আহি পাইছেহি। আৰু মই আপোনালোকক নদীত জাপ মাৰি পিনে এবাৰ দেখাইছোঁ। এয়া এইফালে ইয়াত ৰখাই থৈ দিছে। এতিয়া মানুহ এজন এজনকৈ উঠিব ইয়াতে। কি তোমাৰ হৈ গ'ল নেকি? ভাগৰুৱা হৈ আছে নেকি? পানী চানী লাগে কিবা কিবি? আচ্ছা, পানী আছে, চেফটি কিট, অ'কে, একদম পুৰা বিন্দাছ। শিৱসাগৰ ৰয়িং এছ'চিয়েশ্যনৰ ছেক্ৰেটেৰী আহি পাইছেহি। ছাৰ, আমাৰ অসম আৰক্ষী তাহাঁতি যেতিয়া ইয়াত আহিছে, অহাৰ পিছত আপোনালোকৰ ইয়াত যি প্ৰেক্টিছ চলি থাকে, ইয়াতে ধৰক প্ৰচেছবোৰ কেনেকুৱা? আমাৰ ৰয়িং খেল খেলিবলৈ হ'লে প্ৰথম চুইমিংটো আমাৰ প্ৰয়োজন হয়। আৰু চুইমিংটো জনা ল'ৰা ছোৱালীক আমি এডমিশ্যন দিওঁ। আৰু অসম চৰকাৰে আমাক বহুতকেইখন দিয়াৰ কাৰণে আমি বহুত সুবিধা পালোঁ। আৰু বৰ্তমান আমাৰ ইয়াৰ পৰাই 15জনকৈ নেশ্যনেল প্লেয়াৰ ওলাইছে। 15জন এই ৰয়িং এই জেগাৰ পৰাই ইয়াত প্ৰেক্টিছ কৰি পিনে 15জন নেশ্যনেল খেলিবৰ কাৰণে সুবিধা পাইছে। 2জন প্লেয়াৰ আচ্ছা ইণ্ডিয়া কেম্প কৰি আহিছে। আচ্ছা, ভাল খবৰ এইটোৱে যে অসম আৰক্ষীত আপোনালোকে যদি আহে, যদি আপোনালোকে ৰয়িং আগতে প্ৰেক্টিছ কৰিছে, তেনেহ'লে আপোনালোকে ৰয়িঙত যদি প্ৰেক্টিছ কৰাও নাই, তেনেহ'লে আপোনালোকে ৰয়িঙত সোমাও বুলি ক'লে সোমাব পৰা অপশ্যন আছে। কেনেকৈ আহিব লাগে সেইটো আপোনালোকে অহাৰ পিছত নিশ্চয় গম পাবই। গতিকে এটা অতি সুখবৰ আপোনালোকৰ কাৰণে, কিয়নো ইমানখিনি ফেচিলিটি আছে। আপোনাৰ যি প্ৰতিভা আছে, সেই প্ৰতিভা আপুনি অসম আৰক্ষীত সোমোৱাৰ পিছতো আকৌ নিজৰ প্ৰতিভা আপুনি চলাই নিব পাৰিব। তাৰ লগতে স্পৰ্টছৰ কেইবাটাও বিভাগ আছে, আপোনালোকক মই লাহে লাহে ভিডিঅ'ত দেখাই থাকিম। পানীত নামিব মোৰহে মন গৈছে, কিন্তু উপায় নাই, এতিয়াতো মই ভাল উঠিব পৰা অৱস্থাত অহা নাই। এয়া এনেকৈ আহিছোঁ। এয়া শিল্পাৰ প্ৰেক্টিছ কৰি শেষ হৈ গৈছে চাগে, হয়তো। কেনেকুৱা প্ৰেক্টিছ শেষ হ'ল নেকি? হয়, আৰু কি কয়, কেনেকুৱা মানে একদম পুৰা সম্পূৰ্ণ প্ৰিপেয়াৰ হৈ গৈছানে যোনটো আমাৰ খেলৰ কাৰণে? দিল্লীত আছে ন খেলটো? আচ্ছা, কিমান আমাৰ শিৱসাগৰত প্ৰেক্টিছ কৰি পিনে কেনেকুৱা লাগিছে সেইটো কোৱা? শিৱসাগৰত প্ৰেক্টিছ কৰি বহুত ভাল লাগিছে। মানে পৰিৱেশটো মানে বহুত ভাল লাগিছে, আৰু বলবিলাক চব ঠিক আছে, মানে ভাল লাগিছে আৰু ইয়াত প্ৰেক্টিছ কৰি। আচ্ছা আচ্ছা, মানে কোনো প্ৰব্লেম নাই, মানে পুৰা ভাল পাইছা? নাই, ইয়াত ভাল লাগিছে, বহুত ভাল। আচ্ছা, অ'কে, ঠিক আছে। মানে প্ৰেক্টিছটো ভাল হৈছে ইয়ালৈ আহি। আচ্ছা, অসম গুৱাহাটীত প্ৰেক্টিছ কৰা আৰু ইয়াত প্ৰেক্টিছ কৰাৰ মাজত ডিফাৰেঞ্চ কি পাইছা? ডিফাৰেঞ্চ মানে এইফালে ডিফাৰেঞ্চ এটা আছে, মানে তাত মানে যিটো লেংথ ইয়াতকে অলপ দীঘল, মানে লেংথটো বেছি ইয়াতকে, ইয়াত অলপ লেংথটো অলপ কম হয়। আচ্ছা, সেইটোৱে ডিফাৰেঞ্চ। আচ্ছা আচ্ছা, ভালে লাগিছে। আৰু মই যোনটো গম পাইছোঁ যে মানুহবোৰৰ বহুত মৰম আদৰ সেইটো বহুত বেছি। শিৱসাগৰৰ বাবে বহুত ভাল বুলি মই আগৰ পৰাও শুনি আছিলোঁ, কিন্তু এতিয়া তোমালোকৰ পৰাও শুনি পাইছোঁ। তুমি কেনেকুৱা পাইছা? মানে মই বহুত বেছি ভাল পাইছোঁ শিৱসাগৰত, মানে যিখিনি মানে মৰম চেনেহ সন্মান বুলি কয়, সেইখিনি মানে ইয়াত যথেষ্টখিনি পাইছোঁ ইয়ালৈ আহি। কেতিয়াও মানে পাহৰিব নোৱাৰোঁ, মানে যিমানখিনি মানে পাম বুলি হৈছে তাতকৈ বেছিকৈ পাইছোঁ। আচ্ছা, ঠিক আছে। আৰু আপোনালোকক মই এটা এটাকৈ চিনাকি কৰাই যাম।
আৰু মই এতিয়া আপোনালোকক চিনাকি কৰাম আমাৰ অসম আৰক্ষীৰ যি ৰয়িং টিমৰ কোচ হয় আৰু ছাৰ কেনেকুৱা ভালে আছে ছাৰ মই ইয়ালৈ আহি পিনে এটা অতি ভাল সুখবৰ জানিব পাইছোঁ সেইটো হ'ল অসম আৰক্ষীৰ যি আৰ্চাৰী টিমে অল ইণ্ডিয়া পুলিচ মিটত কম্পিটিশ্যনৰ কাৰণে দেলহিত গৈছিল আৰু সিহঁতে খেলিব যাওঁতে আমাৰ ইয়াৰে মোৰ সহকৰ্মী যি চাহু আমাৰ চাহু ছাৰ এইফালে প্ৰেক্টিছত লাগি আছে ট্ৰেইনিং কৰাই আছে কিন্তু চাহুৰ মানুহগৰাকীয়ে অল ইণ্ডিয়া পুলিচ মিটত আহি পিনে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু কেনেকুৱা মুহূৰ্ত কেনেকুৱা লাগিছে ভাল লাগিছে ফাৰ্ষ্ট টাইম গৈছিলে এইবাৰ অলপ ডাঙৰকৈ ভাল লাগে আৰু তাই বহুত মানে বেমাৰ আজাৰ মানে হেৰি কৰি গৈছে তথাপিও তাৰে মাজতে মানে তাই ছোৱালী এজনীও লৈ গৈছে সৰু এতিয়া তাইৰ লগত ছোৱালী খাবলৈ মানুহ নাই মানে যাব মানুহ নাই তথাপিও তাই কষ্ট কৰি যেনে তেনে কৰি লৈ গৈছে আৰু তাৰে মাজত তাই কষ্টৰে পৰা আজি গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে মই বহুত ইয়াত ট্ৰেইনিং কৰে কেনেকুৱা লাগিছে ভাল লাগিছে ইয়াত পৰিৱেশটো ভাল আছে লগতে ইয়াতে যিখিনি ষ্টুডেণ্ট আছে ষ্টুডেণ্টখিনি ভাল আৰু আমিয়ে কোচ দিয়া কোচিং কৰা ল'ৰা ছোৱালী আজি আপোনাৰ পুনেলে দেলহি মানে মহাৰাষ্ট্ৰ পুনেলে মানে চিলেকশ্যন দিব গৈছিলে কালি তুমি ইয়াত ট্ৰেইনিং কৰোৱাৰ পিছত গৈছে পিছত ট্ৰেইনিং কৰাৰ পিছত গুৱাহাটীত ট্ৰেইনিং কৰিলে মানে চিলেকশ্যন দিলে চিলেকশ্যন পাই আমাৰ ইয়াৰে আমি শিকোৱা 6জন ল'ৰা এজনী ছোৱালী 5জন ল'ৰা এজনী ছোৱালী মানে পুনেলে খেলিব যাব নেক্সট ডিচেম্বৰ মাহ শিৱসাগৰ ৰয়িং টিমৰ আমাৰ সদস্যসকল ইয়াতে মই প্ৰথমে তোমাকে সুধিছোঁ আমাৰ যি অসম আৰক্ষীৰ ফালৰ পৰা তোমালোকক ট্ৰেইনিং কৰাইছে যি আমাৰ ছাৰসকলে তোমালোকে কেনেকুৱা পাইছা ভাল পাইছা আৰু ইম্প্ৰুভমেণ্ট হৈছেনে হৈছে আৰু তুমি কোৱাচোন কেনেকুৱা পাইছা ভাল লাগিছে ভাল লাগিছে আৰু আমাৰ এয়া চাওক তাহাঁতি কেনেকুৱা পাইছা তুমি বহুত ভাল লাগিছে আৰু তুমি কোৱাচোন আন্ধাৰ হৈ গ'ল আপোনালোকে দেখা পাইছে আৰু এতিয়া মোৰ সহকৰ্মী আমাৰ ৰয়িং টিমৰ সহকৰ্মী সকলোকে মই চিনাকি কৰাই লৈছোঁ আপোনালোকক এইফালে আমাৰ চাহু ছাৰ চাহলে চঞ্চল আৰু আমাৰ এইফালে আৰু মেধি আৰু মই প্ৰথমে কুলদীপক সুধোঁ কুলদীপ হেৰি যিহেতু অল ইণ্ডিয়া পুলিচ মিট আমাৰ দেলহিত আছে গতিকে প্ৰিপেৰেশ্যন কেনেকুৱা হৈছে আমাৰ গুৱাহাটীৰ পৰা আহি পিনে যিহেতু আপোনালোকে শিৱসাগৰত প্ৰেক্টিছ কৰি আছে শিৱসাগৰ ৰয়িং এছ'চিয়েশ্যনৰ আণ্ডাৰত গতিকে ইয়াত প্ৰেক্টিছ কেনেকুৱা হৈছে ইয়াত প্ৰেক্টিছ আমি যিখিনি কৰিছোঁ হয় একদম হাৰ্ডলি কৰিছোঁ বাকী ঠিকে আছে পুৰা চঞ্চল কোৱা তোমাৰ ইয়াত যে সৰু ল'ৰা ছোৱালীবোৰ প্ৰেক্টিছ কৰিছে কিমান এজৰ ল'ৰা ছোৱালীবোৰ ইয়াত প্ৰেক্টিছ কৰিছে 8 বছৰ পৰা আপ টু 18 মানে বিগিনাৰ্ছে ইয়াত আহিব পাৰি মানে আচ্ছা আচ্ছা একদম সাঁতোৰ মোটামুটি জনা মানুহক আনে নে একো নজনা মানে প্ৰায় এতিয়া যিখিনি আমি ষ্টুডেণ্ট ইয়াত আহিছে চব প্ৰায় চুইমিং আমাৰ যিখিনি নাজানেগে চুইমিং এক্সট্ৰাকে কৰাই পিনে তাৰ পৰা আমি ইয়াত বটিংটো শিকাওঁ আচ্ছা অল ইণ্ডিয়া পুলিচ মিটত যাতে আমাৰ এই ৰয়িং টিমে ভাল এটা মেডেল আনি পিনে আমাৰ অসম আৰক্ষীৰ লগতে অসমৰ নাম উজ্বলাব পাৰি সেইটো মই আশা কৰিম আৰু পেৰেণ্টছক মই সুধিম আমাৰ পেৰেণ্টছ ক'ত আছে বা আমাৰ অসম আৰক্ষীৰ ফালৰ পৰা যি ট্ৰেইনিং কৰাইছে কৰাওঁতে আপোনালোকৰ ল'ৰা ছোৱালী ইম্প্ৰুভমেণ্ট দেখা পাইছেনে আপোনালোকৰ ফালৰ পৰা নিশ্চয় অসম পুলিচক ইয়াৰ কাৰণে ধন্যবাদ ডিজিপি ভাস্কৰজ্যোতি মহন্ত ছাৰলৈও আমাৰ অশেষ ধন্যবাদ কাৰণ তেওঁলোকে ইমান মানে আগত কেইগৰাকীমান আমাক কোচ ইয়াত প্ৰভাইড কৰিছে তাৰ ফলত 3 মাহৰ ভিতৰতে ল'ৰা ছোৱালীখিনি যিমানখিনি ইম্প্ৰুভ কৰিছে গতিকে বহুতে ভাবিবলৈ লৈছে যে ইয়াৰ পৰা অনাগত দিনত শিৱসাগৰ আৰু অসমৰ পৰা অলিম্পিক খেলিব পৰা পৰ্যায়ৰ মানে ইয়াত ৰোৱাৰ সৃষ্টি হ'ব বুলি আমি ভাবিবলৈ মানে আশা কৰিব পৰা হৈছে নিশ্চয় বহুত ভাল কথা শুনি পেলাই ভাল লাগিছে আৰু দাদা কওকচোন আপোনাৰ ফালৰ পৰা কেনেকুৱা আমি দেখিবলৈ পাইছোঁ কম সময়ৰ ভিতৰতে আমাৰ ল'ৰা ছোৱালীখিনি বহুত ইম্প্ৰুভ হৈছে হয় টেকনিকেলি হওক হেৰি হওক চব ফালৰ পৰা সেইটো পাৰ্গত হৈছে সেই মানে উৎসাহ এটা পাইছে ছাৰহঁতৰ ফালৰ পৰা যিখিনি পাইছে শিক্ষাটো বহুত ভাল পাইছে তেওঁলোকে মানে ভাল লাগিছে মানে আপুনি এইটোকে ক'ব বিচাৰিছে মানে এটা উন্নত মানৰ প্ৰশিক্ষণ দিছে অতি আকৌ এবাৰ আমাৰ শিৱসাগৰ যি ৰয়িং টিমৰ ছেক্ৰেটাৰী আছে ছেক্ৰেটাৰী ছাৰক আকৌ এবাৰ মই লগ কৰাই দিওঁ ছাৰ মই প্ৰেক্টিছ দেখি পিনে পুৰা উৎফুল্লিত হৈছোঁ ইমান এটা জুচিলাভাৱে সকলোৱে প্ৰেক্টিছ কৰিছে পুৰা উৎসাহেৰে আহিছে মানে নৰ্মেলি দেখা যায় যে প্ৰেক্টিছ বুলি ক'লে বহুতেই কিছুমান ল'ৰা ছোৱালীয়ে অলপ ভয় ভাৱেৰে প্ৰেক্টিছ কৰে কিন্তু ইয়াত মই যি দেখা পাইছোঁ এটা উৎসাহেৰে আহিছে আৰু সেইটো মই দেখি পিনে এটা মোৰ নিজে ভাল লাগিছে মানে ভাল লাগিছে আমাৰ ইয়াতে গোটেইখিনি খেলুৱৈয়ে মানে অসম পুলিচৰ টিমটো অহাৰ পিছত বহুত ভাল পাইছে বহুত প্ৰশিক্ষণ লৈছে সিহঁতি আৰু তাৰ কাৰণে আমি অসম পুলিচৰ ডিজিপি ছাৰক শিৱসাগৰ বটিং এণ্ড ৰয়িঙৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ছাৰ আমাৰ শিৱসাগৰ যি ৰয়িং এছ'চিয়েশ্যনৰ এচিভমেণ্টটো কেনেকুৱা ধৰণৰ এচিভমেণ্ট আমি 2013 চনৰ পৰাই আমাৰ এচিভমেণ্ট আৰম্ভ হৈছে প্ৰথম অল আছামত আমাৰতো গ'ল্ড মেডেল ঢেৰ আহিছিলে তাৰপিছত আমাৰ ছাব জুনিয়ৰ নেশ্যনেল আহিলে জুনিয়ৰ নেশ্যনেল আহিলে
ইণ্ডিয়া কেম্প কৰিবলৈ গ'ল দুজন ল'ৰা আমাৰ ইয়াৰ পৰা আচ্ছা সাব জুনিয়ৰ দুজনে গ'ল্ড মেডেল পাইছে উন্নত মানৰ প্ৰশিক্ষণ ইয়াতে পাব আপোনালোকে আহিব শিৱসাগৰত যোনসকলে ৰয়িঙৰ ট্ৰেইনিং কৰিম বুলি ভাবিছে এয়া চাওক অলৰেডি প্ৰেক্টিচ কৰি আছে সকলোৱে আৰু আপোনালোকক মই দেখাই আছোঁ মাজে মাজে ভিডিঅ' আৰু এয়া সকলো এজন এজনকৈ নামি আহিছে আমাৰ অন্য এজন কোচ আছে আমাৰ দীপক তেৰম ছাৰ ছাৰ প্ৰেক্টিচ কেনেকুৱা চলিছে আমাৰ প্ৰেক্টিচটো এতিয়া ভালে চলি আছে মানে প্ৰেক্টিচখিনি আমাৰ মানে আৰু দৰকাৰ আছিলে মানে কি আমাৰ 20 দিন মানহে হৈছে মানে ভালকে মানে প্ৰেক্টিচ হোৱা তো আৰু ভাল হ'লে আৰু ভাল ৰিজাল্ট মানে কৰাৰ কাৰণে চেষ্টা কৰিলোঁ হয় ঠিক আছে তাৰ মানে যিমানটো প্ৰয়োজন সেইখিনি আপোনালোকে পাইছে যদি আৰু পাব লগা আৰু লাগিছিলে কিন্তু আমি খুব কম সময়ত মানে যিখিনি মানে হেৰি বহুত চেষ্টা কৰাইছোঁ যে ভাল মানে এটা ৰিজাল্ট পাৰফৰ্মেঞ্চ মানে যাতে ৰিজাল্ট পাওঁ আৰু সেইটো কাৰণে আমি বহুত কষ্ট কৰিছোঁ ৰাতিপুৱা গধূলি এয়া হাই আচ্ছা অলৰেডি প্ৰেক্টিচ শেষ হৈ পিনে এয়া এইফালে